হে গাইছ, মই যদি আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই এতিয়া যাব ওলাইছোঁ মৰিগাঁও। ব'লকচোন বাৰু আপোনালোকক মই দেখাম মৰিগাঁও আমি ক'ত যাওঁ। এয়া যোৱাৰ আগতে তেল ডিপুত সোমাই তেল ভৰালোঁ, কাৰণ বহুত দূৰ যাব লাগিব, সেইটো কাৰণে তেল ভৰাই ল'ব লাগিব, নহ'লেতো অলপ অসুবিধা হ'ব। এয়া যাবলৈ ওলালোঁ তেল ডিপুৰ পৰা, গৈ আছোঁ আৰু। এয়া মৰিগাঁৱৰ ফালে যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া আমি পাই গ'লোহি 12 বজীয়া। আমি 12 বজীয়াতে ৰখি পেলাই অলপ বজাৰ কৰিম। খবৰ ল'ব যাম যিহেতু বজাৰ সমাৰটো অলপ কৰিবই লাগিব। ইয়াতে ৰখি অলপ বজাৰ কৰি ল'ম, ফল মূলৰ বজাৰ কৰিম আৰু ইটো সিটো আৰু। এয়া পাই গ'লোহি 12 বজীয়া তিনিআলি। আমি অকণমান আগতে গৈ পেলাই ৰখিম, ৰখিলে সেইখিনিতে বজাৰ কৰিম। ইয়াতে ল'ম অলপ ফল, আপেল, আঙুৰ, ডালিম ল'লোঁ। লৈ পেলাই এয়া মানুহজনে এইফালে বজাৰ কৰিব যাব, অলপ আঁতৰত যাব আৰু। এইফালে চিৰা তিৰা এনেকৈ আটা চাটা বজাৰ কৰি ল'ম। ইয়াতে বজাৰ কৰি আহি দোকানৰ পৰা ওলাইছে তেওঁ তাত গৈ পেলাই চিৰা তিৰা বজাৰ কৰিলে, আৰু মই ইয়াত ফল মূলখিনি লৈ ল'লোঁ। মই বজাৰ কৰা হৈ গ'ল। ঠাণ্ডা বতৰ যিহেতু, এতিয়া আমি খাই ল'ম তামোল এখন। কেঁচা কল লৈছিলোঁ, কাৰণ পকা কল ল'লে বাটত বেয়া হৈ যাব পাৰে ঠেকেচাত। কেঁচা কল ল'লোঁ। মই কল লোৱা নাছিলোঁ, তেওঁ আহি পেলাই মনত পেলাই দিলে কলো ল'ব লাগিব বুলি, সেই দেখি কলো ল'লোঁ। অলপ কেঁচা চাই লৈছিলোঁ কলখিনি। এতিয়া এখন তামোল খাই লৈছোঁ, কাৰণ বতৰটো ঠাণ্ডা আছিল। তামোল এখন খাই ল'লে গাটো গৰম লাগে। তামোল খালোঁ, খাই লৈ আৰু মৰিগাঁৱৰ দিশে যাত্ৰা আৰম্ভ হৈ গ'ল আৰু। এইবোৰ দেখিছে বিহুৰ কাৰণে ঢোল উলিয়াই থৈছে। এয়া বহাগৰ বতৰ, ঢোলটো ওলাবই আৰু যাত্ৰা আৰম্ভ। কাৰণ গোটেই বাটটো দেখাব নোৱাৰিলোঁ মই, কাৰণ স্পীড যোৱা গৈছিলে, 60 আপ যোৱা গৈছিলে। সেইটো কাৰণে অলপ কেমেৰাটো ধৰি যাবলৈ প্ৰব্লেম হয়, সেইটো কাৰণে কেমেৰা কৰা নহ'লে। যিমানখিনি পাইছোঁ আৰু কৰিছোঁ। এয়া আমি পাই গৈছোঁহি বৰভুগীয়া। এইটো বৰভুগীয়া নামঘৰ হয়, বৰভুগীয়া। এতিয়া বৰভুগীয়াৰ পাছত পামগৈ চৰাইবাহী বজাৰখন অকণমান দেখাই লৈ যাম। ৰখি নাযাওঁ, গাড়ীৰ ওপৰতেই দেখাম আপোনালোকক চৰাইবাহী বজাৰখন। আজি দেওবাৰ যিহেতু চৰাইবাহী বজাৰ হয়। চৰাইবাহী বজাৰখন অকণমান দেখাই দিম গাড়ীৰ ওপৰৰ পৰাই। আমি পামগৈ এতিয়া এই চৰাইবাহী বজাৰ। চৰাইবাহীতে মোৰ বাক বিয়া দিয়া গৈছে। মই বাৰ ঘৰত নোসোমাওঁ, সেইটো কাৰণে তেনেকৈ খাওঁ। এনে বেলেগ এদিন যদি আহোঁ আপোনালোকক দেখাম। এয়া বজাৰ, এইফালে বজাৰ বহি আছে। এয়া বজাৰ। তো নামঘৰ।
বজাৰ এইফালে বহিছে। ভিতৰলৈ আছে বজাৰ। মই অলপ সন্মুখৰ ফালৰ পৰাই দেখাই দিছোঁ। এইফালে হৈ আছে ধানৰ বজাৰ। দেখাই দিম, মই দেখাই আছোঁ। সেয়া কাৰণ গাঁৱৰ জেগাততো ধান বেচা বিক্ৰী হয়ে আৰু সেয়া ধানৰ বজাৰ। এইফালে ধান বিক্ৰী হৈ আছে। লকডাউনৰ কাৰণে লকডাউনৰ পাছত হোৱাৰ কাৰণে এতিয়া অলপ বজাৰখন সৰু হৈছে, আগতে ভালদৰে হয়। এইটো চোৱাবাহী বাৱৰী নামঘৰ, এইখন গেটখন। ইয়াত ভাগৱত পাঠ হৈ গ'ল হ'বলা, ভালকৈ নাজানো, কিন্তু প্ৰতি বছৰে ভাগৱত পাঠ হয়। এইফালে অলপ পাছতেই মই দেখাই দিম য'ত মই BA কোৰ্চ কৰিছিলোঁ। সম্পূৰ্ণ নহ'লে BA কৰা। মই দেখাই আছোঁ আমাৰ কলেজখন। এইখিনিতে পাম, এতিয়া অলপ গৈ পাম য'ত মই BA পঢ়িছিলোঁ, বাৰ ঘৰত থাকি, কাৰণ আমাৰ তাৰপৰা বহুত দূৰ হয়। মই আপোনালোকক দেখাই দিম কোনফালে যায়। এইখিনি হ'ল কলেজ, এইফালে দিয়ে যায় আমাৰ কলেজলৈ। এতিয়া আমি পাইছোঁহি মিকিৰ ভেটা। ইয়াত ভাগৱত পাঠ হৈয়ে আছে। মই যোৱাভাগে দেখাই যাম ভাগৱত পাঠ। মই চাদৰ মেখেলা পিন্ধি অহা নহ'লে সোমাই মই সেৱা এটা জনাই যাব পাৰিলোঁ হয়। কুৰ্তি পিন্ধি অহাৰ কাৰণে সোমাব বেয়া লাগিলে, সেইটো কাৰণে নোসোমালোঁ। আৰু এই মিকিৰ ভেটাতে আমাৰ থানা পৰে। মোৰ হাজবেণ্ডৰ ঘৰো থানা মিকিৰ ভেটাৰে পৰে। আমাৰ মাৰ ঘৰো থানা মিকিৰ ভেটাৰে পৰে। আৰু থানাখনলৈ যায় এইপিনেৰে, এইটো ৰাস্তাই যায় থানালৈ, অলপ গৈ পায় থানা। আৰু এইফালেদি ঘূৰি টাৰ্ণিং লৈ আমি যাম মাৰ ঘৰৰ ফালে। সেইফালে যাব, আমাৰ মাৰ ঘৰৰ ফালে পায়। সেয়া ভাগৱত পাঠ হৈ আছে। গাড়ীৰ পৰাই সেৱা জনালোঁ, কাৰণ কুৰ্তি পিন্ধি অহাৰ কাৰণে সোমাবলৈ আফচোচ লাগিলে। এইয়া পাই গ'লোহি আমাৰ গাঁও। এইখনেই আমাৰ গাঁও। অলপ গৈয়ে পামগৈ এতিয়া আমাৰ মাৰ ঘৰ। আৰু আমাৰ গাঁওখন এইখনেই আৰু গাঁৱলীয়া জেগা আৰু গছ গছনিয়ে ভৰা, লতা গছ গছনি জংঘল, এইবোৰে আৰু গাঁৱৰ জেগাত সেইবোৰেই, তাৰ মাজতেই থাকি ভাল লাগে। পাই গ'লোহি ঘৰ। এইফালেদি সোমাই যাম আমাৰ ঘৰলৈ। এইফালেদি অলপ যাব লাগে, বেছি নহয়, জাষ্ট অকণমান। এইফালেদি এয়া পাই গ'লোহি আমাৰ ঘৰ। এয়া মোৰ পেহী ৰখি আছিলে, দেখা নহ'লে। বৰ্তমান মই পালোহি মাহঁতৰ ঘৰ। বৌহঁতৰ ঘৰত যোৱা আগতে মামাৰ ঘৰত সোমাই পেলাই যাম। এয়া মাহঁতৰ ঘৰ পালোহি। এয়া আমাৰ পাছফালে আহিছোঁ, চাওকচোন। আমাৰ পাছফালৰ লগতে এয়া পথাৰ। আমাৰ ঘৰৰ ওচৰতে পথাৰ আৰু মানে মোক কোৱা নহ'লে উঠনি, এতিয়াই কৈছোঁ, মানে বৌৰ দেউতাক ঢুকালে। মই খবৰ ল'বলৈ যাব পৰা নাছিলোঁ। আন বাৰত হাজবেণ্ডৰ ডিউটি থাকে কাৰণে যাব পৰা নাছিলোঁ। আজি দেওবাৰ দেখি পেলাই আহিছোঁ। এতিয়া যাম আৰু মাহঁতৰ ঘৰত সোমাই পেলাই এতিয়া বৌহঁতৰ ঘৰত যাম। বৌহঁতৰ ঘৰ মৰিগাঁও ভুৰবন্ধা হয়, আৰু মোৰ মাৰ ঘৰ হয় সৰুবৰী মৰিগাঁও। এতিয়া বৰ্তমান আমি সৰুবৰীত আছোঁ। এতিয়া সৰুবৰীৰ পৰা এতিয়া আমি ভুৰবন্ধা যাম। ভুৰবন্ধা অগুৰি হয় আৰু ভুৰবন্ধাৰ পৰা অলপ আগলৈ যাব লাগিব, সিমানে আৰু। সেয়া আমাৰ পাছফালে পথাৰ। ৰঙালাও কৰিছে, লগা নাই আৰু ফুল ধৰি পলাইছে, ফুল ধৰিব আৰু দেখাই আছোঁ। আমাৰ দেউতাই খেতি কৰি থৈছে। আমাৰ দেউতাই ক'ত খেতি কৰি থৈছে মই দেখাম। মই হ'লোঁ এজনী খেতিয়কৰ ছোৱালী। মই নিজকে গৌৰৱ কৰোঁ মোৰ দেউতা খেতিয়ক হিচাপে। কিছুমানে নিজৰ বাপেক খেতিয়ক বুলি ক'লে বহুত বেয়া পায়, খেতিয়ক বুলি ক'বলৈ, কিন্তু মই গৌৰৱ কৰোঁ মোৰ দেউতা খেতিয়ক হিচাপে। আৰু এয়া খুৱাই কৰি থৈছে তিয়ঁহৰ খেতি। দেখিছে এয়া তিয়ঁহৰ ফুল হৈ আছে, আৰু তিয়ঁহৰ ফুল হৈ আছে, তিয়ঁহো লাগিছে। আৰু এয়া জেওৰা দি থোৱা কৰিছে আমাৰ দেউতাই ফুল। এয়া ফুলৰ খেতি কৰিছে। এয়া ফুল লাগি আছে, এয়া দেখিছে আপোনালোকে, ফুল লাগি আছে।
এয়া আৰু কৰিছে এয়া জিকা। আচলতে অলপ খেতিখিনি হেৰি কষ্ট পালে, শিল পৰিছিল, শিল পৰোঁতে অলপ এনেই আৰু ভাল হ'ল হয়। শিল পৰাৰ বাবে অলপ নষ্ট হৈ গ'ল গছবিলাক। আৰু এইফালে কৰি থৈছে জেং তিয়ঁহ, এয়া দেখিছে তিয়ঁহ লাগি আছে। এইফালে কৰি থৈছে এনেকৈ জেং তিয়ঁহ। এয়াই আমাৰ দেউতাই ইয়াৰ খেতি এনেকৈ কৰে প্ৰতি ছিজনতে। এইটো ছিজনত দেউতাই এনেকৈ জেং চেং দি এইবিলাক খেতি কৰে। আৰু এটা বস্তু আপোনালোকক মই দেখাই আছোঁ, দেউতাই কৰিছে তিয়ঁহ। তিয়ঁহ আৰু এয়া কৰিছে ৰঙালাও। এয়া ৰঙালাও দেখিছে, ৰঙালাও লাগি আছে। এয়া মই আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক। মই পথাৰত আহি বহুত ভাল পাওঁ। মই এতিয়া বুলিয়ে নহয়, মই গাভৰু পৰাই পথাৰত বহুত ভাল লাগে মোৰ পথাৰত আহি। কাৰণ এনেকুৱা এটা পৰিৱেশ পাবলৈ বহুত ভাগ্য লাগিব, বহুতে নাপায় এনেকুৱা এটা পৰিৱেশ। আৰু এয়া গছ চিনি পাইছেনে আপোনালোকে? এইবোৰ কি গছ চিনি পাইছেনে? এয়া ভাঙৰ গছ। এয়া ভাঙৰ গছ। দেউতাই এয়া গছো বেছি দিব পুৱত হ'লে, কাৰণ ভাঙৰ দাম জানেই। গছ চিষ্টেমৰ কোনোবাই কিনি দিব আৰু কৰি থৈছে লেচেৰা মাহ লাগি আছে। এয়া ঘৰলৈ যাওঁতে টোপোলা বান্ধি লৈ যাম মই, ঘৰৰ পৰা যাওঁতে লেচেৰা মাহ। বেছিকৈ নহয় নহয়, ঘৰত খাবলৈহে কৰিছোঁ আৰু বেছি অলপ পচাইছে শুনিছোঁ। দেউতাই উঘালিছে মইচা বোলে ঘৰত খোৱাই নাছিলে, প্ৰথম মোকেই দিছে উঘালি। যোৱা দেখি দেউতাই দি পঠিয়াইছে। মইচা খেতি কৰি থৈছিলে মাজতে, ফুলৰ মাজতে মইচা উঘালি আছে দেউতাই। লৈ যাম আৰু ইয়াতে। দেখিছে পথাৰত পাচলি ছিগি আছোঁ। মাৰ ঘৰত অহা আমেজেই বেলেগ ন। এয়া যাব ওলালোঁ বৌহঁতৰ ঘৰলৈ। বৌহঁতৰ ঘৰৰ পৰা ঘূৰি আহোঁতে মই বাই চেম্পু এটা কিনিব দিছিলে, চেম্পুটো কিনিলোঁ তাইলৈ, মোলৈ ক্ৰীম এটা কিনিলোঁ। আৰু কিনি লৈ যাত্ৰা আৰম্ভ কৰিলোঁ বৌহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ বুলি। কাৰণ বৌহঁতৰ ঘৰত ভিডিঅ' কৰা নহ'লে ভাল নালাগিলে, মৃতকৰ ঘৰত গৈ ভিডিঅ' বনাবলৈ, আৰু শোভাও নাপায়। সেইটো কাৰণে বৌৰ ঘৰত ভিডিঅ' বনোৱা নহ'লে, আহোঁতে এইকণ কৰিলোঁ আৰু ভিডিঅ'। কাৰণ মনে নামানিলে মানুহে ক'ব বোলে খবৰ ল'বলৈ আহিছে আৰু তাই বনাইছে ভিডিঅ'। এয়া আমাৰ বুৰবন্ধা দলং হয়, আৰু ইয়াতেই মই পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী। এইটো ব্ৰিজৰ তলতে আছে শিৱ মন্দিৰ। ইচ্ছা কৰিলে ইয়াত ভোলেবম আপোনালোকে আহিব পাৰে, বহুত মানুহ ইয়াত ভোলেবমত আহে। আৰু এয়া গৈ আছোঁ আৰু ঘৰলৈ গৈ আছোঁ। এই পামগৈ ঘৰ অলপ পিছতেই, বেছি দূৰ নহয় বৌহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ। এইয়া আমাৰ ঘৰ পোৱা আগতেই পাই গ'লোহি বৰবৰী বুলি কোৱা গাঁওখন। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এই আকাশী ৰঙৰ দেখিছেনে আঁতৰৰ পৰা? সেয়াতে পঢ়িছিলোঁ মই হাইস্কুল। ইয়াৰ পৰাই মই মেট্ৰিক পাছ কৰিছিলোঁ, এইখন হাইস্কুলৰ পৰাই। মই দেখাই যাম যোৱা বাৰতে আমাৰ হাইস্কুলখন। এইখন দেখিছেনে? এইখনতেই মই হাই ছেকেণ্ডেৰী মেট্ৰিক এইখন
স্কুলৰ পৰাই পাছ কৰিছিলোঁ। গেটটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই বাৰু। এইখনেই আমাৰ হাই ছেকেণ্ডেৰী। আৰু এইটো হ'ল নামঘৰ, আমাৰ বাৱাৰী নামঘৰ হয়। তিনিখন মানে 4খন গাঁৱৰ লগ লাগি এইটো নামঘৰ হয়, য'ত আমি ৰাস নাচোঁ আগতে। ৰাসত এইখন আছিল LP স্কুল, য'ত মই LP স্কুল কৰিছিলোঁ। আৰু এইফালে এই স্কুলৰ ওচৰতে মোৰ মামাৰ ঘৰ। এইটো মোৰ মামাৰ ঘৰ। মোৰ LP স্কুলৰ লগতে মামাৰ ঘৰ। মাক গাঁৱৰ পৰাই আনিছে। মই পাছত ঘৰলৈ থকাকৈ আহিলে দেখাম বাৰু মাৰ ঘৰ। এতিয়া পামগৈ আমি সৌবৰী চাৰিআলি। এইখিনিতে আমি আগতে দোকান বজাৰ কৰিব আহোঁ। বেছি ডাঙৰ নহয়, অকণমানিকা। এতিয়া দিনত কাৰণে বন্ধ হৈ আছে দোকানবোৰ, ৰাতি হ'লে অলপ খোলে। এই সৌবৰী চাৰিআলি এয়াই। এইটো এটা মন্দিৰ, ইয়াক গীতা ভৱন বুলি কয়। ইয়াতে ৰাস হয়, বোৱাৰী ৰাস। মাহঁতৰ ঘৰত ভাত পানী খাই আজৰি হৈ লৈছোঁ। এতিয়া যামগৈ আৰু ভাত পানী খাই আজৰি হৈ লৈছোঁ। পাছত বেলেগ এদিন দেখাম মই মাহঁতৰ ঘৰত।